সোমাই পোৱা নাছিলো এনে সিহৰণ বেলিটি কতনো লুকাই পোহৰ কি দৰে বিলাই মলয়া তোমাৰে নামত বলিছে চোৱা চদিখে তোমাৰে তুৱে আকাশ গোলাপত তোমাৰে তুৰং প্ৰকৃতি তোমাৰে বিৰণ এয়া তুমি তোমাৰ আছিলো কতনো লুকাই চোৱা চদিখে চোৱা মই আছো তোমাৰে Thank you day. Montu hasara baba eta thokotali rice thokotali. Ki hanggatik gan marise montu hasarai. Asilu kotenu lukai. Belitik bisari samoy ki dore anin moye beliti. Oh, thank you day cycle. Thank you. Thank you kobo nalage. Eta aru hindi gan mar taru. Okay, tene hole start koriye diu aru. Oh, kele bachcha ase start kor montu start kor. Dil tu hi bata कहा था छुपा क्यों आज सुनी तेरे दिल में पहली बार ओ दिल तू ही बता कहा था छुपा क्यों आज सुनी तेरे दिल में पहली बार हाँ दिल ने मेरे सुन ली तेरे दिल की पुकार क्यों आज सुनी तेरी धड़कन पहली बार thank you oh khatra pura khatra gan maidile montu moja khatra gan maidise dei kintu montu etu moja gan marle kintu manibo lagibo dei oh thank you O gulapi moi phale pau jilapi aru phale pau ture morom o gulapi moi phale pau jilapi aru phale pau ture morom edinai moi tuk polai anim tumar ghoror pora moi uthai anim rasta khate dauri ahim rasta khate dauri jiten bhagar lagli moi rastat bohim edinai mur ki din hobo toy aru moi mili kotha patim o gulapi মই ফালে পাও জিলাপি আৰু ফালে পাও তোৰে মৰম থ্যাংক ইউ দেই বাপ কলো কি খাট্টা গান মাতিলি আই তয়ু মই গান নামাৰোৱে যদি মই গান মাৰো একেবাৰে ষ্টেজ হিলে দেও সুন্দৰ গান হক আজি কিন্তু আমাৰ ক্লাছটো ভাল সংগীতেৰে আৰম্ভ হ'ল দেই আমাৰ মেম আহি পালি আৰু মজা লাগব গুড মৰ্নিং ষ্টুডেন্ট গুড মৰ্নিং মেম বাইদেউ আজি দেখোন আপুনি আৰু সাংঘাতিক ড্ৰেছ পিন্ধি আহিছে বাইদেউ আজি আকৌ একেবাৰে মহাৰাণী আন পাই দেখোন বাইদেউ আপোনাক চুলি তুলি হেনা চেনা লগাই কালাৰিং কৰি দিলে বাইদেউ থ্যাংক ইউ মন্টু থ্যাংক ইউ দেই অলপমান আজিকালি ফেশ্বন চলি আছে আৰু পূজা আহি আছে সেইকাৰণে অলপমান কালাৰ চালাৰ কৰিলো অলপ ড্ৰেছ পিন্ধিছো ভালকৈ আৰু এই চেলাৰী পালো নহয় সেইকাৰণে আৰু নতুন কাপোৰ ললো আৰু বাইদেউ আপুনি নতুন কাপোৰ ললে নেকি আমাকো দিব একজোৰমান মই আকৌ তোমালোকক কিয় দিম মই তোমালোকৰ পেৰেণ্টছ নহয় মই যে তোমালোকক দিম হলো মেম দিব আপুনি ভাল লাগিব অ মেম ইমান দিনে আমাৰ ক্লাছ কৰি আছে মেম আপুনি আমো আপোনাৰ ক্লাছ এটেন্ড কৰোৱে সদায় আপুনি আমাক ইমানে ভাল পায় আমো আপোনাক বহুত ভাল পাওঁ আপুনি অলপমান কিবা খানি দিলে ভাল লাগে পূজা বুলি পূজা আহি আছে সেইকাৰণে কাপোৰ একযোৰ দিলে ভাল হয় আৰু পূজালৈ বহুত দিন বাদ আছো পূজালৈ বহুত দিন তোমালোকে ইমান আশা কৰিছা এতিয়াইতে পাপ্পা পূজালৈ ইমান দিন আছে হ'ব দিয়া দিম দে পূজা আহিলে তোমালোকক কিবা এটা ইমান ভাবি নাথাকিবা দিম দে ওকে মেম ঠিক আছে মই তেনেহ'লে এটেন্ডেন্সটো লৈ লওঁ ৰ'বা ৰোল নাম্বাৰ 1 প্ৰেজেন্ট মেম ৰোল নাম্বাৰ 2 আহা নাই ৰোল নাম্বাৰ 3 প্ৰেজেন্ট মেম ৰোল নাম্বাৰ 4 আহা নাই ৰোল নাম্বাৰ 5 প্ৰেজেন্ট মেম ৰোল নাম্বাৰ 6 মেম হাক বেগেছি আই নাই 1 ঘণ্টামান হ'ল হাক বেগেছি আই নাই সি হাক বেজা বুদ্ধি কৰি ঘৰ পাছি যায় স্কুলত সোমাই নাই সি জিম মাল হয় নেকি কোননো মন্টু স্যার কোননো হাক বেজা বুদ্ধি কৰি সি ঘৰত গুচি গেছি কোননো মেম আমাৰ হে মাইকেলে হাক বেজা বুদ্ধি কৰি ঘৰত গুচি গেছি স্কুলত সোমালাই সি আমাক কৈছে হাগা লাগছি মোৰ হাক বেজাও হেনকা সি হাগা বুদ্ধি কৰি পেলাই 1 ঘণ্টা কৰি আহিয়ে পা নাই সি কিজানি ঘৰতে গেছি কিজানি হয় নেকি দেচোন দে তাক দিম ৰ কালি সি আহক তাক দিম ৰ কালি দে এতিয়া সেইবোৰ বাদ দে মন্টু তই কালি স্কুলত কিয় অহা নাই মেম পাৰ্সোনেল প্ৰবলেম কবা নোৱাৰি পাৰ্সোনেল প্ৰবলেম মাৰগুলি তই কালি কিয় অহা নাই মুঠতে সেইটো ক মোক আজি কবই লাগিব তই কালি কিয় অহা নাই মেম মানে কি হ'ল যোৱা কালি মই ফটোশ্বুট কৰিবলৈ গৈছিলো ফটোশ্বুট তই আকৌ কোনদিনাৰ পৰা ফটোশ্বুট কৰা হলি ঐ
মেম ষ্টৰিটো ক'ব লাগিলে আপোনাৰ মাথাটো গৰম হৈ যাব যদি মাথা গৰম হয় তেনেহ'লে মই তোমালোকৰ ষ্টৰিটো নুশুনোৱে দে চাইকেলটো আকৌচোন কিয় অহা নাই কালি স্কুলত মেম ইজি কেমেৰা মাৰিব গৈছিল এৰ হেল্পাৰ হৈ পেলাই মই গৈছিলো সেইকাৰণে মই কালি আহিব নোৱাৰিলো হয় নেকি বাৰু ঠিকে আছে দেই নেক্সট টাইম কিন্তু ক্লাছ এটেণ্ড কৰিবা দেই ডেইলি এটেণ্ড কৰিবা অ'কে মেম হ'ব বাৰু মেম হ'ব পাৰো যদি আহিম দে মেম পাৰো যদি নহয় যদি পঢ়িব মন আছে ভালকৈ ডেইলি ক্লাছ এটেণ্ড কৰিবা নহ'লে মোৰ মাৰ খাবলৈ ৰেডি হৈ থাকিবা দে এতিয়া ক সকলো তই কিয় অহা নাই কালি স্কুলত এই চালা কি কৱাই কালি ভাল শাৰীয়ে নাপালো টোপনি পাৰাই কি কৱাই এতিয়া মেম কালি মানে কি হ'ল মেম মই কালি মাহত দালি খালো মাহত দালি খাই পেলাই পুৰা থেৰাত মাৰছো সেইকাৰণে একেবাৰে দুৰ্বল হৈ আছো সেইকাৰণে আহিব নোৱাৰিলো ইচ কেনে বাছ ওলাই গৈছি থেত কি কথা কয় গিলাখান থেত দে যা নহওক মই তোমালোকক এতিয়া দুটামান কুৱেশ্যন সুধিম তোমালোকে এনচাৰ দিবা দেই মনটো আছে তই ABC খন মাতচোন A ফৰ কি B ফৰ কি C ফৰ কি D ফৰ কি এনেকৈ কৈ যা একফালৰ পৰা কৈ যা A ফৰ এবেলি B ফৰ বহাগ C ফৰ চুমা D ফৰ ডিম G ফৰ গালত মানে হ'ল মেম এবেলি বহাগত চুমা ডিম গালত অলগা বঢ়িয়া মাতছে চালা তহঁতৰ ডিক্সনেৰী খানে বেলেগ দে চাইকেল তই কচোন এবাৰ তই কচোন ABCD খান ক মেম A ফৰ এপল B ফৰ বঢ়িয়া এপল C ফৰ ছোটা এপল D ফৰ ডাঙৰ এপল E for इतना एप्पल F for फुकट का एप्पल G for बुलबुल एप्पल H for हमारा एप्पल I for इतना एप्पल J for जाना खाओ एप्पल K for केदारनाथर एप्पल वे মহামূৰ্খ হাবু মই আর নুশুনো মোর মাথা গরম নকরবি দেই সাইকেল মাথা গরম নকরবি আর কই শালা অলাগা ডটু ABCD মাতছি লাগছে কাহি মেম কিনো বেয়াকৈ কৈছো কি ধুনীয়াকৈ কৈছো মেম তাতো আপুনি বেয়া পোৱা মই সেনেকৈ জানো বেলেগটো নাচটো নহয় মেম মই জানাত সেনেকৈ কয় আপুনি আমাক সদায় কুৱেশ্যন সোধে মই আপোনাক এটা কুৱেশ্যন কৰিম আপুনি এনচাৰ দিব পাৰিবনে বা জদা মূৰ্খটো তয়ো কুৱেশ্যন সুধিব পাৰা হলি মোক দে সুধচোন কি কুৱেশ্যন দে শুনো দিচোন দে পাল্লি দিম দে মেম তেনেহ'লে মই আপোনাক কুৱেশ্যনটো কৰো দে মেম কওক হেৰাই গ'লে বিচাৰি থাকো বিচাৰি পালে এৰি আহো দে কওকচোন মেম এনচাৰটো ইয়াৰ কি এনচাৰ হ'ব পাৰে হেৰাই গেলি বিচাৰি থাকে বিচাৰি পালি এৰি আহে এইটো আৰু কি কুৱেশ্যন হলাই কেনে সাংঘাতিক কুৱেশ্যন সুধিলে ভাই বাপ্পায়ো কি বেয়া নাচনো যা মই নাচনো মেম ভাবক ভালকৈ ভাবক পাৰিব দেই মেম দে মেম তেনেহ'লে মই আপোনাক অলপমান হিণ্ট দিম কুৱেশ্যনটোৰ লগত জড়িত এটা হিণ্ট দিছো মেম এই কুৱেশ্যনটো আমি যেতিয়া কৰবাত যাওঁ তেৰে লগত জড়িত হৈ আছে দে মেম এইবাৰ এনচাৰটো দিয়ক ক'বাত গেলি কি হেৰাই গেলি বিচাৰি যাওঁ বিচাৰি পালি এৰি আহো মাথাত আহে নাই কি কুৱেশ্যন সুধিলে এইটো মন্টু মই নোৱাৰো দে হাৰ মানছো মেম ৰাস্তা ঘাট মেম আমি কৰবাত গ'লে ৰাস্তা বিচাৰি থাকো নে নাথাকো মেম আৰু বিচাৰি পাৰ পিছত সেই ৰাস্তা এৰি গুচি আহো নে নাই মেম সেইকাৰণে এনচাৰ হৈছে ৰাস্তা ঘাট বা কি মাইণ্ডেড কুৱেশ্যন সুধছাই পা মানবা লাগব দেই মন্টু পা তোৰো মাথা আছে আজিহে গম পালো তোৰো যে মাথা আছে মেম কি কোৱা মোৰ মাথা নাই মোৰ এইটো কি নহলি মাথাত কি চুলি কিডাল কেনে লাগি আছে নেকি যদি মাথা নাই তই যিটো ভাবছা মই সেই মাথাৰ কথা কোৱা নাই সেই মাথাৰ কথা মই যিটো জ্ঞান সেই মাথাৰ কথা কৈছো হয় নেকি মেম হ'ব দিয়ক নহ'লে মই উল্টাটোৱে ভাবি ললো আজি মোৰ গা চা ভাল লগা নাই আজিলৈ হ'ব দে ক্লাছটো চেছ কৰো দিয়া মোৰ গাটো ভাল লগা নাই ইমান গৰম পৰিছে ন সেইকাৰণে গা চা ভাল নলগা হৈছে দে আজি হ'ব দিয়া বাই চলি হাত অ'কে মেম বাই